ওয়েলকাম টু ফিনো পেমেন্ট বেংক। আজি মই গৈ আছোঁ ফিনো বেংকত কাষ্টমাৰৰ এটিএমৰ পিন কেনেকৈ বনাই দিব পৰা যায়। বহুত বেছি মাৰ্চেণ্ট অৰ্থাৎ CSP মেনেজাৰ আছে, তেওঁলোকে CSP নতুন লৈছে। কাষ্টমাৰৰ এটিএমৰ পিন কেনেকৈ বনাই তেওঁলোকৰ কোনো ধাৰণা নাই, আইডিয়া নাই। সেই বিষয়টোৰ ওপৰত আজিৰ এই ভিডিঅ'টো। প্ৰথমতে আমি যাব লাগিব ফিনোমেট্ৰি এপছত গৈ কিনে ID পাছৱৰ্ডটো লগইন কৰিব লাগিব আৰু আমাৰ যেটো ডিভাইস আছে সেইটো মন্ত্ৰা MNTF60S বা WDF60S বুলি ক'ব পাৰি। এই ডিভাইসটো দুটা সিস্টেমতে কানেক্ট হয়, MNTF-তো কানেক্ট হয়, WD-তো কানেক্ট হয়। কিছু মোবাইল আছে MNTF-ত কাম কৰে, কিছু মোবাইল আছে WD-ত কাম কৰে। এটো আপুনি বুজি ল'ব লাগিব যেতিয়া কানেক্টিংটো কৰিব। কেতিয়াবা ধৰি লওক MNTF-ত সাকসেসফুলি কানেক্টেড দেখাই দিয়ে, কিন্তু কাম কৰিব গ'লে এৰর 100 কিবা দেখাই দিয়ে। তেতিয়া আপুনি WD-ত কানেক্ট দিব লাগিব। কেতিয়াবা WD-ত কানেক্ট হৈ যায় সাকসেসফুলি, কিন্তু এৰর দেখাই দিয়ে। এই প্ৰবলেমটো আপোনালোকে এতিয়া লাইভলি ফেস কৰিব পাৰিব। চাওক, এটো প্ৰবলেমৰ সলিউশন এটোই। যেতিয়া WD-ত কানেক্ট পেয়াৰ থাকা অৱস্থাত তেনেকুৱা কৰে, তেতিয়া MNTF60S-ত কানেক্টিংটো আপোনালোকে দিব। প্ৰথমতে আপুনি কাস্টমাৰৰ যোনটো একাউণ্ট কৰি দিছে সেই মোবাইল নাম্বাৰটো কাস্টমাৰৰ মোবাইল নাম্বাৰটো চাৰ্জ কৰিব। চাৰ্জ কৰাৰ পিছতে ইয়াত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে সাৰ্ভিস ৰিকুৱেষ্ট বুলি এটা অপচন আছে। এই সাৰ্ভিস ৰিকুৱেষ্টত যাব, অলপ স্ক্ৰল ডাউন দিব। স্ক্ৰল ডাউন দিয়াৰ পিছতে বহুত সাৰ্ভিস ওলাব। ডেবিট সিডিং ডৰমেন্ট ইয়াত আহিব বহুত। আমি আমাৰ লাগে ডেবিট কাৰ্ড পিন জেনাৰেশন বুলি অপচন যোনটো এটো। আমি এতিয়া ডেবিট কাৰ্ড পিন জেনাৰেশনটোত যাম। এটো অলৰেডি ডেবিট কাৰ্ড পিন জেনাৰেশন আছে, ইয়াত টাচ কৰিলো। অলপ ৰানিং হৈ আছে। ৰানিং হোৱাৰ পিছতে আমাৰ ডিভাইসটোত অলপ সিগনেল আহিব, যেন লাইটিং জ্বলি যাব। ইয়াত আহিব টেক্সট বক্স এটা, আই একসেপ্ট কৰিব লাগিব। টেক্সট বক্স লগাই আই একসেপ্ট কৰি নেক্সট কৰাৰ পিছতে ইনিটিয়েট কৰিব লাগিব। আৰু এটিএমটো উল্টাকে এনেকে ধৰিব লাগিব। আৰু এটিএমটো টান দিয়াৰ সময়তে লেফটৰ পৰা ৰাইটত টান দিব লাগিব, এটা লেভেলত টান দিব লাগিব। আপ ডাউন কৰিলে নহব। আঙুঠি দুটা এয়া চাওক, অৰ্থাৎ আমাৰ ডিভাইসটো MNTF60S এৰর কোড 10 কিবা দেখাই দিছে। এটো প্ৰবলেমটো হল সাকসেসফুলি কানেক্টিংটো হৈছিল, আপোনালোকে তো চাইছেই। কানেক্ট হোৱাৰ পিছতেও এৰর কোড কিবা দেখাই দিছে। এই প্ৰবলেমটোৰ সলিউশন একমাত্ৰ ডিভাইস পেয়াৰতে কৰিব পৰা যায়। এটো ডাঙৰ কথা নহয়, বৰ্তমান লেটেষ্ট যোনটো ডিভাইস এটো বহুত ভাল ডিভাইস। এটো ডিভাইসৰ কোনো প্ৰবলেম নাহে। আকৌ আমি সিস্টেমটো ইনিটিয়েট গৈ কৰিম। যদি সেম প্ৰবলেম দেখায় তেনেহলে আমি WD-F60S-ত কানেক্টিংটো দিলাম। ঠিক আছে, এটো বস্তু আশা কৰো আমি সকলোৱে বুজি পাইছো। এটো কানেক্টিংৰ প্ৰবলেমৰ কাৰণে এটিএমৰ পিন কেতিয়াবা নহয়। আমি এতিয়া ডাইৰেক্ট পেয়াৰ ডিভাইসত যাম। পেয়াৰ ডিভাইসত গৈ কিনে WD-F60S-ত গৈ কানেক্টিংটো কৰি লম। ঠিক আছে, এতিয়া পেয়াৰটো হৈছে। এতিয়া আমাৰ এটিএমটো লম। এটিএমটো লৈ কিনে লেফটৰ অৰ্থাৎ সোঁ হাতৰ পৰা বাওঁফালে টানিব লাগে। লেফট টু ৰাইট, সৰি লেফট টু ৰাইট। WD-F60S-ৰ পৰা এছত আমি কানেক্টিং কৰিলো। এতিয়া সাকসেসফুলি কানেক্ট হৈছে। এতিয়া ফিনিশড মাৰিলো। মাৰাৰ পিছতে এতিয়া আমি এটো ডেবিট কাৰ্ড পিন জেনাৰেশনত যাম। কেতিয়াবা এইটো প্ৰবলেমত বহুত বেছি মাৰ্চেন্টে পৰি থাকে, সেইটো ডাঙৰ নহয়, আপোনালোকে ডাঙৰ কথা নহয়। সেইটো প্ৰবলেমটো ফেস নিজে কৰিব পাৰিব, সলভ নিজে কৰিব পাৰিব। এটো এনেকে উল্টাকে ধৰিব লাগিব। এটো হোৱাইট মডেলৰ, আৰু যদি কোলা হয় তেনেহলে তাৰ অপোজিট, সেইটো ভাওকে ধৰিব লাগিব। ঠিক আছে, এটো দুটা ডিভাইসৰ দুটা সিস্টেম। এটো WD-F60S MNTF60S বুলি ক'ব পাৰি। দুটা মডেলতে কানেক্ট হয় এই ডিভাইসটো। এই ডিভাইসটো বৰ্তমান বহুত ফাষ্ট ভাল চলি আছে। এই ডিভাইসটো মই কওঁ যে সকলোবোৰ বেছি মাৰ্চেন্টে এটো ডিভাইসৰ বহুত ইম্পৰ্টেন্ট আছে। আৰু কোলাম ডিভাইসটো পোষ্ট টেম্পাৰ্ড হৈ যায়, বহুত ডিস্টার্ব হয়। ঠিক আছে, আমি ইনিটিয়েট কৰিলো আৰু পাসওয়ার্ড লগালো। লগাই কিনে আকৌ পাসওয়ার্ড আৰু এটা দিম। কনফার্ম পাসওয়ার্ড সোয়াইপ কার্ড কৰিব দিলেহে এটো সিস্টেম কৰিব লাগে। কৰিলো আৰু এন্টাৰ কৰি নেক্সট কৰি দিলো। এতিয়া কাস্টমাৰ ফিংগাৰটো লৈ লম। এতিয়া কাস্টমাৰৰ এটিএমৰ পিন হৈ গল। নিশ্চয় আপোনালোকে চাইছে কেনেকৈ বনাব লাগে এটিএমৰ পিন। আৰু মই হলো ডিস্ট্রিবিউটৰ অসমৰ ফিনো বেংকৰ। যদি কাৰোবাৰ নতুন CSP লাগে তেনেহলে
মোলৈ কণ্টেক্ট কৰিব পাৰে। মোৰ হোৱাটছএপ নম্বৰ 876188080996 আৰু এইটো চেনেলৰ জৰিয়তে সকলো নতুন BC মাৰ্চেণ্টক ট্ৰেইনিং দিয়া হয় আৰু পুৰণা BC মাৰ্চেণ্টৰো বহুত সমস্যাৰ সমাধান দিয়া হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি কিবা কনফিউশ্যন আছে আপোনালোকে কমেণ্ট কৰি দিব। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। অল দ্য বেষ্ট।